বাবু তইতো জানা দাদেৰে চাকৰিয়ে পালা আজিকালি আৰ্মিত যাবা দিলেও বিপদ কিমান যুদ্ধ হৈ থাকে তই অলপ বুজাবিচোন যাবা নালাগে বুলি পিছে তই বহচোন মোৰ অলপ কাম আছে বাচন চাচন ধুব লাগিব চাহ খাবি নেকি যা বন্ধু ভাত দিতে একাল হ'ব বন্ধু তইতো চাকৰিটো পালি কেনে যাবি এতিয়া চাকৰিটো মই কালি মানে যাবই লাগিব এতিয়া কালি মানে তই যাবিয়ে নেকি তই দেহু ৰকে ভালকৈ কাম চাম কৰিবি আৰু মোৰো সৰু পৰাই দেহু ৰকে কাম কৰিব এটা বহুত ইচ্ছা আছিল মোৰ এখন নাচ কৰা এতিয়া ভালকৈ লিখা আছে কি কৰিম আৰু একো নাই তোৰ হ'লে মই হ'লেও সেই থাকিম আৰু মই দেহু ৰকে যিমান পাৰোঁ নিজৰ চিন্তা কৰি দিম আৰু তই দেহু ৰকে ভালকৈ কামবিলাক কৰিবি আৰু দেউতাৰে ভালে আছে এতিয়া সোনকালতে যাৱে নেকি মইতো কালি কাৰণে কাপোৰ চাপোৰ বান্ধিব লাগিব কোন যাব চাবা এতিয়া তই যাবি আৰু চক গ'লে চাবা তাৰপিছত তই গাড়ীতে যাম যাই থাকোঁ আৰু তই কেতিয়া বহি আছা মই এতিয়া কালি যাবই লাগিব তোক মোৰ যাবা দিব ভয়ে লাগে আৰ্মিৰ চাকৰি মানুহবিলাক মৰি থাকে যাতে আৰ্মিবিলাক এই একো নহয় দে দেখো ৰকেতো যাবই লাগিব ভাল তই থাকিবি ইয়াতে ভালকৈ মই কিবা খবৰ চবৰ লৈ থাকিম নহয় চিটি দি থাকিম ফোন চোন কৰি থাকিম তই লগত ভালকৈ থাকিবি আৰু মই আকৌ আহিমেই নহয় পিছত কেইদিনমান একমাহ বা 2 মাহ পিছত তই ভালকৈ থাকিবি আৰু ভাতটো খোৱা নাই ভাতকেইটা খাৱা মই আকৌ কাপোৰ চাপোৰ যাক পেলাব আজি তুই যাবই ন ই গেলি বেয়াই লাগব ৰ তাকেইতো সি ৰাতিয়ে কাপোৰ চাপোৰ বান্ধিছে আজি যাওঁতো ফিক্সে আৰু পিতে তোমাৰ মই যাবা আহিলোঁ দে তই যাবা আহিলি সি ক'ত গৈছে মোৰ লগটো গগন আহে নাই সি মোক থবা যোৱাৰ কথা আছিল কি বা ক'ত গেলা আনা দেখোন অলপ ৰখি মোক ৰাতি কালি কৈছিল দেখোন থবা যাম বুলি একবাৰ সি কৈছে মোক চক গ'লে বোলে থৈ আহিব বাকী সিহঁতি গাড়ী আহিবই নহয় গাড়ীতে যাম আৰু ইও যাবা দিলে হয় যদি সি যাম বুলি ক'লাই আৰু গাড়ী লৈ যাব বোলে সি যাবা উল্লি তই ওলোৱাই দে জানে যো দে পিতে তহঁতে ভালকৈ থাকিবি আৰু মই ফোন চোনটো কৰি থাকিম চিঠি দি থাকিম এটা আশীৰ্বাদ লগা ভালকৈ থাকিবি দে তই ভালকৈ থাকিবি দে ভাইটি আমি যাই থাকোঁ আৰু মই আহিছোঁ ৰ এই তাক ভগৱানে ভালকৈ ৰাখিলে হ'লে আৰু চাকৰিটো হ'লে আমাৰো অলপ সহায় হ'ব তাকেতো ৰাখোঁ দে পিতেৰ বেমাৰটো দাদাক কওঁৱেই ৰ হেল্ল' দাদা ভাত চাত খালি নে কি মই ভাত খালোঁ তই খালি নে নাই আৰু এই প্ৰীতিৰ বেমাৰটোৰ কথা কি হ'ল মোক নকলিয়েচোন মই পিতেৰ কথাটো ক'বাই ফোন কৰিছিলোঁ ৰে তোক কি হৈছে কচোন মই গমেই পোৱা নাছিলোঁ নহয় পিতেৰ হাৰ্টৰ অপাৰেশ্যন কৰিব লাগিব এই সপ্তাহতে হ'ব বোলে অপাৰেশ্যন ডাক্তৰে মোক কৈছে তই কিবাকে মই কিমান কি কৰিম আৰু একলাই হয় নেকি দে পিছে মই ছাৰক কৈ কিনে এখন এপ্লিকেশ্যন দিব লাগিব এতিয়া যোৱাৰ কাৰণে দে দাদা ফোনটো এতিয়া ৰাখো দি তই আহিবি পাৰাক গ'লে চেষ্টা কৰিবি মই পাৰাক গ'লে চেষ্টা কৰিম যাবাৰ দে পিছে হ'ব দে না दे फौजी जय हिंद सर हाँ तुम्हें एक बात बताना है हाँ सर बोलिए ना पाकिस्तानी आर्मी हमारे बॉर्डर पे कैंप कर रहा है हाँ तो तुम्हें अभी ये बंदों को लेकर बाहर जाना होगा अभी हाँ सर मुझे तुमको एक बात बताना चाहिए था क्या मेरा पिताजी अभी हॉस्पिटल में एडमिट है मुझे भाया ने कल किया मुझे अभी घर जाने के लिए बोल रहा तुम युद्ध देखकर भागना चाहते हो घर में सर भागना तो नहीं चाहता लेकिन घर से बुलावा है अभी तो तुम्हारा बाहर जाना नामुमकिन है क्योंकि युद्ध होने वाला है ठीक है सर मैं युद्ध के लिए निकल रहा हूँ तुम मुझे अगर बारे में कुछ हो गया ये स्थिति मेरे घर पे हो जाने ठीक है अभी मैं युद्ध के लिए निकल रहा हूँ तुम जल्दी निकलो सर मैं युद्ध के लिए कभी भी पीछे नहीं था अगर मैं देश के लिए सोच दिया गया तो मुझे कोई अफसोस नहीं होगा जय हिंद सर ठीक है यही जो मुझे चाहिए जाओ पिता मैं घर नहीं जा पाऊँगा अगर मैं अच्छे से यूज़ करके आ गया ना मैं फिर वापस घर जाऊँगा ये मेरा वादा है
আজি গৌৰৱেৰে ক'ব পাৰোঁ মোৰ দাদা দেশৰ কাৰণে শ্বহীদ হ'ল তই য'তে আছ দাদা ভালকৈ ৰাখবি তই মোৰ সঁচা বন্ধু আছিলি তই দেশৰ কাৰণে যি কৰিছে মই কথা দি প্ৰকাশ কৰিব নোৱাৰোঁ তোৰ কাৰণে মই